অলপ দুপুৰীয়া সাজ খাই গৰমো বেছি কি খাম আজি খাম গাহৰি ভাত বাঁহ গাজ গাহৰি ৰ'দটো বেছি আছে দেখোন এই সাজ খাবলৈ গণেশগুৰিৰ পৰা 3 কিলোমিটাৰ দূৰ জাপৰিগোগৰ কদমতললৈ আহিছোঁ প্ৰথমে থাল তাৰপিছত ভাত দাইল কাজি নেমু পাপৰ দালি বটা চব্জি ভাজি বংলা জ্বালা মানে ভোট জলকীয়া আৰু মাংস দেখিবলৈ ধুনীয়া নহয়নে ৰ'ব আৰু আছে তো এইখন হ'ল 70 টকীয়া থালি ইমানবোৰ আইটেম আপোনালোকে দেখিলে ইয়াতে সকলো ধৰণৰ বিবিধ ব্যঞ্জন আছে আৰু তাৰ মাজতে গাহৰি আৰু এই থালিখনৰ দাম মাত্ৰ 70 টকা আচৰিত নে অকণমান আচৰিত হ'বই কাৰণ 70 টকাত এনেকুৱা ধৰণৰ এখন থালি হয়তো আপোনালোকে ভবা নাযায় যদি এটা কমেণ্ট থাকে ক'লে একো বাধা নাই কেনেকৈ মিলাইছে এইটো নাজানো আৰু আমি এনজয় কৰোঁ আৰু চাফানে এইখন এখন অঞ্জনা হোটেল জাপৰিগোগ কদমতলত আছে